হেল্ল' বন্ধুসকলতো মই আপোনালোকক এটা এডভাৰটাইজ দিব আহিছোঁ। এইটো এডভাৰটাইজটো টপিক হ'ল আজি ফেয়াৰ এণ্ড হেণ্ডচাম। চ' আইতা আপুনি কওকচোন আজি ফেয়াৰ এণ্ড হেণ্ডচামটো ঘঁহাৰ মানে এই ঘঁহি আপোনাক কেনেকুৱা লাগিল কওকচোন। কেনেকুৱা লাগিল মানে মই গা ধুই আহিলোঁ, তুমি মানে মই ক'লোঁ যে এটা মোক মুখত ঘঁহা দিয়া, তুমি এটা মই কি দিলোঁ মইতো নামটো নাজানো, ইমান ধুনীয়াকৈ ঘঁহিলোঁ। ঘঁহাৰ পিছত মুখখন ইমান বগা হ'ল, মই নিজকে ভাবি আছোঁ মই ইমান বগা না, তুমি যে কি 2 নম্বৰী বস্তু দিছা মইতো নাজানো। বোলো না 3 নম্বৰী দিয়া, মোক দিলি 2 নম্বৰী, সেই লৈয়ে মই বৰ দুখিত। এইবাৰ মানে আপোনাক 1 নম্বৰী চাই কিনে দিব লাগিল আৰু দিব লাগিব। দিয়ক নহ'লে বন্ধুসকল আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা ধৰণৰ মানে কি বুলি কয় এই 1 নম্বৰী কেনেকুৱা ধৰণৰ আপোনালোকৰ মতে দিলে ভাল হ'ব। আপুনি আৰু কওকচোন কিবা। মই মানে কেনে জানা না, মই মুখত ঘঁহা ভাষা মইতো নাম নাজানো। এতিয়া ভাল বা কোনটো মানে সেইটো নামটো ফেয়াৰ এণ্ড হেণ্ডচাম আছিল। আপুনি সেইটো খোৱাৰ লগে লগে আপুনি বিউটিফুলৰ পৰা হেণ্ডচাম হৈ গৈছে হয় নেকি? কিন্তু এটা আছে ফেয়াৰ এণ্ড লাভলি, সেইটো খোৱাৰ লগে লগে আপুনি লাভলি হৈ যাব। এই লাভলিটো নালাগে মোক, হেণ্ডচাম লাগে লাগে হেণ্ডচাম। চ' সেইটো অলপমান মানে মেড ইন চাইনা আছিল, আপোনাক মই মেড ইন জাপান কোম্পানী দিম দিয়ক। বন্ধুসকল এইটো জাষ্ট এটা মানে কমেডিয়ান আছিল। আপোনালোকে কোনেও যাতে এইটো চিৰিয়াছলি নলয়। মইতো কোনো মোৰ পেহী আইতা হয়, এইটো মই কোনো একো কোম্পানীক মই কি কয় ডাউন দি কিনে কোৱা নাই। এইটো জাষ্ট অকল এটা কমেডি আছিল, কোনো যাতে চিৰিয়াছলিকে নলয়। চ' বাই বাই। মানে আজি পুৰা এই আইতাৰ ঘৰত যাব হা, কিন্তু ঘৰত যোৱাৰ কাৰণে মানুহবিলাকে জোৰ কৰি ঘৰত যাতে নাযায় সেইকাৰণে জোৰ কৰি আছে। চাওক সকলোৰে আইতাৰ প্ৰতি ইমান মৰম। আইতা 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 আপোনাক আমি ইমান জোৰ কৰি আছো। আপুনি মানে কিয় এইবাৰ ঘৰত যোৱাৰ কাৰণে এক্সাইটেড আছে? মই তাৰমানে বহুত দায়িত্ব আছে জানানা। কালি এখন ৰাতিপুৱা বিয়া আছে, মোৰ মাহী ছোৱালীৰ বিয়া, যাব লাগিব মই অটো ভাড়া কৰি। এইপিনে মই তাৰমানে বহুত মোৰ টেনচন। চিন্তা নকৰো, আপোনাক ঘৰত একদম পুৰা বুলেট। নাই কালি গ'লে তাৰমানে তোমালোকে মোক ইমান জোৰ নকৰিবা, মই অনুৰোধ কৰিছো। আজি 4-5 দিনে মই যি থাকিলো আৰু একদিন থাকক। যোৱাকালি আপুনি পুৰা কিবা আপোনালোকৰ কাৰণে ব্লগ বনালে মনত নহয় এটা মোৰ কথা আছে, মোৰো এটা দায়িত্ব আছে। নহয় 1 লাখ টাকা ইনকাম হ'ব। নহয় 1 লাখৰ লগত মই 2 লাখ তৈয়াৰ কৰি দিম। মই বকত যাই দিম হা। আপুনি চিন্তা নকৰিব, আপোনাক তাতে মই 90% শ্বেয়াৰ দিম, মাত্ৰ আপুনি থাকক। নাই নালাগে, মোক নালাগে। তাৰমানে মোৰ এই বিয়াখন বিৰাট আৰ্জেণ্ট। মোৰ কাৰণে 1 লাখ টকা দিম। মোৰ আপোনাৰ বিয়াতো মই যাব লাগিব, তাৰমানে আজিয়ে যাব লাগছিল। নহয় মোৰ কাৰণে এইখিনি পইচাটো বেছি আছে, DSLR কিনিব লাগিব। তুমি মোৰ কথাটো কিয় মান বেহেৰি নকৰা? আপুনি মোৰ কথাটো মই যামেই। ৰ'ব আইতা ৰ'ব এই চাওক আপুনি নাই আজি নহ'ব, আজি নহ'ব। নাতি পেলাই ইমান জুলুম কিয় কৰে? আপুনি আমাৰ মানে অলপমান বহুত লাভ হ'ব। মানে কি হৈছে জানা, মানে বিয়াবিলাকত যেনেকে ডিজে থাকিলে মানুহ নাচে, আপুনি থাকিলে ডিজে নহ'লেও কোনো আমাৰ ফিলিংছে দিয়ে তাৰমানে ডিজে দৰে মই এটা কথা কওঁ, মই এতিয়া গুৰুত্ব কথা। কালি মোৰ যিটো ঘটনা হৈছিল, সেই ঘটনাটো যদি মই মুঠতে ঘৰ পাব লাগিব আজি। পিঠাগুৰি খুৱাম, চিন্তা নকৰিব।